কি যে আকলি নহয়। ৰবা, শাৰীখনকো ভালকৈ পিন্ধিব নাজানা, কি কৰিবা এনেকুৱা হ'লে জীৱনত? সৰু সৰু কামবোৰো যদি নাজানা, কোৱাচোন। সৰুৱে নহয়, শুন, তুমি যেতিয়ালৈকে মোৰ কাষত আছা ন, তেতিয়ালৈকে জীৱনত যিমানেই ডাঙৰ প্ৰত্যাহ্বান নাহক কিয় মই চিন্তাই নকৰোঁ। কাৰণ মই ভালকৈয়ে জানো তুমি যে মোক কেতিয়াও বিপদে পৰিচালিত নকৰা, বৰং সাহস হয়ে ৰবা। ভালপোৱা মানে কেৱল আকৰ্ষণ নহয়, ভালপোৱা মানে সন্মান, শ্ৰদ্ধা আৰু বিশ্বাস, যিটো সকলোৰে মাজত নাই। বাৰ্তা বিনিময়ে যদি প্ৰেমৰ প্ৰয়োজনীয়তা হয়, তেন্তে প্ৰেমৰ অৰ্থ কি? হয়তো আমাৰ মাজত বাৰ্তা বিনিময় অনবৰতে নহ'বও পাৰে, কিন্তু ৰাতিপুৱা শুই উঠিলানে দিয়া মেছেজটো, সন্ধিয়া তেওঁৰ সৈতে কৰা অলপ বাৰ্তা মোৰ বাবে সদায় বিশেষ। খং, কাজিয়া, অভিমান স্বাভাৱিক, কিন্তু তেওঁ দিয়া সাহস, মৰম মোৰ বাবে বহুত বিশেষ। সম্পৰ্ক এটা কাষে কাষে থাকিলেই যে সুন্দৰ হ'ব তেনে নহয়, দূৰে দূৰে থাকিও ই জি উঠিব পাৰে।